নমস্কাৰ, মানৱজ্যোতি কাগৰীয়া মোহনপাৰাৰ জেনেৰেল মেনেজাৰ হিচাপে সমগ্ৰ ডিগবৈবাসী ৰাইজলৈ মই স্বাগত জনাইছোঁ মোহনপাৰাৰ শ্ব'ৰুমলৈ। আজি আমি এখন ইভেণ্ট ইয়াত পাতিছোঁ। এই ইভেণ্টটো একচুৱেলি নিউ লঞ্চিং আমাৰ আৰ্বান ক্ৰুজাৰ টাইজাৰ এই গাড়ী এখন লঞ্চ হৈছে, যিটো এ ছেগমেণ্টৰ SUV হয়। নৰ্মেলি আজিকালি এই SUV ছেগমেণ্টৰ গ্ৰ'থটো দিনে দিনে বাঢ়ি গৈ আছে। চবৰ চাহিদা আপোনাৰ SUV লাগে। চ' ইকনমিক প্ৰাইজত আৰু এটা ভাল কোৱালিটি বিল্ডআপত টয়োটাই আমাক এনেকুৱা এখন গাড়ী এখন দিছে, যিখন গাড়ী আপোনালোকে এতিয়া সদ্যহতে চাবই পাইছে। আমাৰ ওচৰত আছে এখন গাড়ী। এখন গাড়ী বিশেষত্ব যিখিনি বস্তু আছে টেষ্ট ড্ৰাইভৰ কাৰণে আপোনালোকে আমাৰ নিয়াৰেষ্ট ডিগবৈ বৰবিলৰ ওচৰত অপজিট পলিউশ্যন চেণ্টাৰ, তাত আমাৰ শ্ব'ৰুম আছে। তাতে আহি পেলাই আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব পাৰে আৰু গাড়ীখন এবাৰ চলাই চাব পাৰে। ইয়াত বহুতো আকৰ্ষণীয় ফিচাৰ্ছ দিয়া হৈছে আৰু ফাইনেন্সৰ ফালৰ পৰা আমাৰ বহুতখিনি সা সুবিধা কৰি দিয়া হৈছে। স্পেচিয়েল স্কিমো আছে। ইভেন আমাৰ নতুনকৈ টয়োটা ফাইনেন্সো আছে। তো টয়োটা ফাইনেন্সৰ ফালৰ পৰাও বিশেষ স্কিম দিয়া হৈছে। এখন গাড়ী অনলি 13,999 আপোনাৰ পাৰ মান্থ EMIত আপোনালোকে ল'ব পাৰিব, গভৰ্ণমেণ্ট এমপ্লয়ী যিখিনি হয়। তো আপোনালোকক অনুগ্ৰহ জনালোঁ যে আপোনালোকে আহক, আহি পেলাই চাই যাওক গাড়ীখনত কি কি বিশেষত্ব আছে আৰু গাড়ীখনৰ এটা টেষ্ট ড্ৰাইভ লওক। ধন্যবাদ।